নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বোকাখাত আৰক্ষী বৃহৎ সাফল্য। বোকাখাত 4 নং ৱাৰ্ডত অভিযান চলাই আৰক্ষীয়ে হাতেলুতে ধৰা পেলাই ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ। 4 নং ৱাৰ্ডৰ পিংকু চৌধুৰীৰ পুত্ৰ অমন চৌধুৰীয়ে দীৰ্ঘদিনৰ পৰাই চলাই আছিল ড্ৰাগছৰ অবাধ বেহা। অভিযানৰ সময়ত আৰক্ষীয়ে অমন চৌধুৰীৰ ঘৰৰ পৰা নগদ ধন আৰু ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে অমন চৌধুৰীক আটক কৰাৰ লগতে তেওঁৰ ঘৰৰ মুৰ্গী গঁৰালত লুকুৱাই থোৱা নগদ 1 লক্ষাধিক নগদ ধন আৰু 4.28 গ্ৰাম ড্ৰাগছ জব্দ কৰে। আৰক্ষীৰ মতে অবৈধ সৰবৰাহৰ সৈতে জড়িত লোকৰ জালত পৰাৰ সম্ভাৱনা আছে। অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে। পইচা পাইছোঁ, পইচা এতিয়ালৈকে 1 লাখৰ ওপৰ পাইছোঁ আৰু ড্ৰাগছ পাইছোঁ আৰু কিমান টকা 4 কিমান গ্ৰাম হৈছে। এজনক এৰেষ্ট কৰিছোঁ, অমন চৌধুৰী। অঁ, পইচাটো গঁৰালৰ তলত ভৰাই দিছিলে, কুকুৰা গঁৰালত আৰু সোমাই থাকে। ৰাতি হ'লে আমি শুবও নোৱাৰোঁ, সেইবুলি মই থানাত এজেহাৰো দিছিলোঁ। নাজানো কি কৰিব আহে, কিন্তু যেতিয়া ওলাই যাওঁ তেতিয়া সেইদিনাখন সেই প্লেন যোৱাৰ দিনাখন মানুহ এটাক ধৰিছিলোঁ আমি। ধৰাৰ পাছতকৈ মানুহজন ক'লে যে আমি এনেই আহিছোঁ, তেতিয়া তাৰ পাছৰ দিনাখন গৈ মানে থানাত এটা এজেহাৰ দি থৈ আহিছোঁ। আজি ধৰক ড্ৰাগছৰ এইটোতো হৈয়ে থাকে কেতিয়াবা, কোনো আৱাজ নোলায়, আজি ওলাই গৈছে আৰু সদায় দিয়ে, মৰ্ণিঙৰ পৰাই দি থাকে। অঁ, মৰ্ণিঙৰ পৰা ৰাতিলৈকে চলিয়ে থাকে, চবেই জানে, কিন্তু ক'ব কাৰো সাহস নাই। বিক্ৰী কৰে, সাহসটো ধৰক কাৰো নাই, কিন্তু চবেই জানে ধৰক বস্তু। এইটো বহুত দিনৰ পৰা চলি আছে এই কামটো। আমি কৈ পুলিচ প্ৰশাসনক জনাই আছিলোঁ। আজি পুলিচ প্ৰশাসন আহিলে, হাতেলুতে ধৰিলে। ধৰা ইহঁতৰ ঘৰৰ আটাইকেইজনেই জড়িত আছে। আমি জনাত পৰিয়ালৰ আটাইকেইজনে জড়িত আছে, সেইকাৰণে ইহঁতক আটাইকেইজনে এৰেষ্ট কৰিব লাগে। এজন বিভাস চৌধুৰী, ল'ৰাটোৰ নাম হৈ গ'ল অমল চৌধুৰী, আৰু মাকৰ নাম নাজানো, বিজয় চৌধুৰী। এইটো আজি 2 বছৰৰ পৰা চলি আছে। কাষ্টমাৰ আহি থাকে। আগত জনাইছিলোঁ আমি, তাহাঁতি কৈছে প্ৰমাণ লাগে। আজি প্ৰমাণ হাতেলতে পাইছে। পৰিৱেশটো বিনষ্ট কৰি আছিলে, বেয়া যথেষ্ট বাহিৰা ল'ৰা আহে ইয়াত। অঁ, চুৰি হৈ থাকে। এই বাইক চুৰি হৈছে, মোৰ বিল্ডিঙৰ পৰা বাইক চুৰি হৈছে 2খন। এইটো হ'ল 4 নং ৱাৰ্ড পৌৰসভা। অঁ, ওচৰৰে মানে মোৰতো অলপ দূৰত, কিন্তু অহা যোৱা মোৰ এইটো ইমান ৰাস্তাতে দোকান আছে। এই কেইদিনমান আগৰ পৰা গম পাইছোঁ মানে বহুত মানুহ হলি গলি দেখিছোঁ এই ল'ৰাটোৰ লগত। তাৰ বাপেককো মই এদিন ক'লোঁ যে এনেকৈ কথা, তোৰ ল'ৰাটোৱে কিবা বেলেগ কিবা কৰে নেকি? নাই, নকৰে নহয়। পিংকু বাপেকৰ নাম বিভাগ চৌধুৰী বুলি কয়। আজি ইয়াতো আহি পেলাই দেখিলোঁ টকাই পইচাই গোটেই ড্ৰাগছেই ড্ৰাগছ ঢেৰ ওলাইছে। বিনষ্ট মানে বহুত বিনষ্ট। মই 1-1.5 মাহ হৈছে দেখা, মানে ডেইলি 10টা 12টা 15টা 20টালৈকে ল'ৰা মই আহোঁতে যাওঁতে পাহৰি। অঁ, এই চুকটো ডেমৰা চুকটো সেইখিনিত পাবই। নাই, মই 1-1.5 মাহ হৈছে। মইতো বাপেকক একদিন কৈছিলোঁ, সি যেতিয়া কৈছে নাই, মইনো কি হিচাপত কৈছা, মইতো এইবিলাক ধৰিবও নোৱাৰোঁ। চুৰটো কেনেকৈ নাহে? অঁ,